লগ পোৱাৰ মন আছে? পুৰা আশা এটা আছে। জুবিন দাৰ ভৰিখন চুবলৈ বিচাৰোঁ। আজিকালি জুগলিয়ে মোৰ লগত নাগোৱা হ'ল। মেইন কথা সি ডাঙৰ আৰ্টিষ্ট হ'ল। মোৰ লগতে গাইছিলে প্ৰথম। প্ৰথম মোৰ লগত গান গোৱা তাই। ভাল গান গায় তাই। আৰ্টিষ্ট কৰিলে আৰু ভাল হ'ব। ভাল। দুই এজেগাত কৰোঁ বাৰু। এবাৰ প্ৰথম বালিজানত কৰিছিলোঁ। 500 টকা এটা পইচা দিছিলে মোক। সেইটো পইচাটোৱে মোক কেলে দিছে? মই নামঘৰত দি দিওঁ তেল কিনিব। মই তেল কিনি দি দিলোঁ। এইটো এই সমীৰ যে গান লিখাইছে, সি মোক বনাই দিছে। স্কুল হেৰেম এচি হওক ডিচি হওক পেন আৰু ঢাক খাই আছে নহয়। গৈমা তেনেকুৱা জুগলি আছে। জুগলি মোৰ লগত গাব। মই আজি মন নাই গান গাবলৈ। মোৰ লগৰ এটা আহিছে, সি গান গাব। ভাল আৰ্টিষ্ট আছে, সি গাব। তাই মোৰ লগত সদায় আহে। তাই অলপ প্ৰব্লেম হয়। মই য'তে ত'তে সোমোৱাই দিওঁ। ক'ৰবাত খাব লাগিলে সোমোৱাই দিওঁ। ক'ৰবাত য'ত মন যায়গৈ মই তাতে সোমোৱাই দিওঁ। মানে তাই অলপ ডিষ্টাৰ্ব হয়। মই কৈছোঁ তুমি বেলেগ গাড়ীতে আহিবা, মই বেলেগ গাড়ীত যাম। বহুত ভাল পাওঁ। সেইটো ক'ব নোৱাৰে। যদি আয়োগ যদি ভগৱানে মিলোৱাহেঁতেন, যদি আয়োগ বেলেগক দিবলগীয়া হোৱাহেঁতেন, মই দি দিলোঁ হয় তেতিয়া। জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ দৰে দেখাত হুবহু তেখেতৰ দৰে কথা, তেখেতৰ দৰে দেখিবলৈ একেই এজন যুৱক বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত যথেষ্ট জনপ্ৰিয় হৈ উঠিছে আৰু তেখেত বৰ্তমান মোৰ লগত আছে। আমি পোনে পোনে তেখেতৰ চলাই আহিছোঁ। এয়া জুবিন গাৰ্গ আহিছে এনেধৰণে জুবিনদাৰ দৰে কথা কোৱা। জুবিনদাৰ দৰে এটা কৈ দিয়া প্ৰথমে, কি কোৱা? ভাল লাগিছে চবকে মৰম দিয়াৰ কাৰণে ধন্যবাদ। আৰু এনেকৈ মৰম দিব আৰু ভাল লাগিব। জুবিন দাই যেতিয়া বিহু মঞ্চত গীত পৰিৱেশন কৰে, সেই সময়ত কেনেকুৱা ধৰণে কথা কয়? তোমাৰ ডাইলগ যদি মনত আছে নেকি? আমি নতুন প্ৰজন্ম, ইচ্ছা কৰিলে দেশ জ্বলাবও পাৰোঁ, সলাবও পাৰোঁ। কথাটো এইটো। মোক জেং কৰিলে মই জেং কৰিম, কিন্তু চিধা কথা। তোমাৰ ঘৰ ক'ত? মোৰ নাহৰণি, বিশ্বনাথ চাৰিআলি নাহৰণি। আৰু কেতিয়াৰ পৰা এনেধৰণে জুবিন গাৰ্গৰ অনুশীলন কৰি আছে? জুবিন গাৰ্গৰ হ'ল এবছৰমান হ'ল। এনেকৈ কৰি গৈছোঁ। আৰু দাদাৰ ভিডিঅ' প্ৰায়ভাগ চাওঁৱেই বাৰু মই। কিমান ভাল পোৱা জুবিন দাক? বহুত ভাল পাওঁ। সেইটো ক'ব নোৱাৰে। যদি আয়োগ যদি ভগৱানে মিলোৱাহেঁতেন, যদি আয়োগ বেলেগক দিবলগীয়া হোৱাহেঁতেন, মই দি দিলোঁ হয় তেতিয়া। জুবিনদাৰ কাৰণে জুবিনদাৰ দৰে এনেকৈ থাকিবলৈতো বহুত কষ্ট হৈ চাগে তোমাৰ। কেনেকৈ মিলাইছা মানে এনেধৰণে কথা আৰু একে ধৰণৰ কথা, একে ভইচটো? তেনেকৈ আহি গ'ল আৰু লাহেকৈ। বেলেগ একো নাই। লাহে লাহে আহি এনেকুৱাই হ'ল আৰু। এতিয়া কি বুলি কয়, জুবিনদাৰ বিহু মঞ্চত যেতিয়া গীত গায়, সেই সময়তে গৰিমা গাৰ্গক নিয়ে, তেতিয়া কেনেকৈ ধৰণে ক'বা গৰিমা পত্নীক? তাই মোৰ লগত সদায় আহে। তাই অলপ প্ৰব্লেম হয়। মই য'তে ত'তে সোমোৱাই দিওঁ। ক'ৰবাত খাব লাগিলে সোমোৱাই দিওঁ। ক'ৰবাত য'ত মন যায়গৈ মই তাতে সোমোৱাই দিওঁ। মানে তাই অলপ ডিষ্টাৰ্ব হয়। মই কৈছোঁ তুমি বেলেগ গাড়ীতে আহিবা, মই বেলেগ গাড়ীত যাম। কথাটো সেইটো। গৈমা তেনেকুৱা জুগলি আছে। জুগলি মোৰ লগত গাব। মই আজি মন নাই গান গাবলৈ। মোৰ লগৰ এটা আহিছে, সি গান গাব। ভাল আৰ্টিষ্ট আছে, সি গাব। জুবলিৰ কথা কোৱা হয়। জুবলিৰ লগত বিহু মঞ্চত বহুত গীত গায়। কেনেকুৱা জুবলিৰ কথা যদি ক'বলৈ যাওঁ বিহু মঞ্চৰ? আজিকালি জুগলিয়ে মোৰ লগত নাগোৱা হ'ল। মেইন কথা সি ডাঙৰ আৰ্টিষ্ট হ'ল। মোৰ লগতে গাইছিলে প্ৰথম। প্ৰথম মোৰ লগত গান গোৱা তাই। ভাল গান গায় তাই। আৰ্টিষ্ট কৰিলে আৰু ভাল হ'ব। ভাল জুগলি। পেণ্টটো একদম বেলেগ এটা ষ্টাইলৰ পেণ্ট। এইটো এই সমীৰ যে গান লিখাইছে, সি মোক বনাই দিছে। স্কুল হেৰেম এচি হওক ডিচি হওক পেন আৰু ঢাক খাই আছে নহয়। বছ। আৰু তুমি কি পঢ়ি আছা এতিয়া? এবাৰ 9ত। আৰু কেনেধৰণৰ অনুশীলন চলাই নিছা জুবিন গাৰ্গৰ বিষয়ে? জুবিন গাৰ্গৰ গান চান গোৱা নেকি? গান মই আজি নাগাওঁ বাৰু। মোৰ প্ৰব্লেম হৈ আছে, কাহ হৈ আছে অলপ, জ্বৰ হৈ আছে। আজি মোৰ মন নাই গান গাবলৈ। গাম বেলেগ দিনাখন গাম। তোমাৰ ঘৰত কোন কোন আছে? মোৰ মা আছে, দেউতা আছে, ভাইটি আছে। কি কয় দেউতাহঁতে তেনেধৰণৰ? দেউতাই প্ৰায়ভাগ ভালেই পায় এনেকুৱা কৰিলে। আৰু জুবিন দাক দেউতাই বহুত ভাল পায়। আকৌ মোৰ নিচিনাই অকণমান ভাল পায়। যেতিয়া মই ভিডিঅ' দেখুৱাই দিওঁ, এইটো বহুত ডেঞ্জাৰ মানুহ দেখোন এইটো। জুবিন দাক লগ পাইছানে নাই? নাই পোৱা। লগ পোৱাৰ মন আছে? পুৰা আশা এটা আছে। জুবিন দাৰ ভৰিখন চুবলৈ বিচাৰোঁ। কথাটো এইটো। যদি তোমাক এই ভিডিঅ'টো চোৱাৰ পিছত যদি লগ কৰিব বিচাৰে? মই নিশ্চয় কৰিম। আৰু মই কৰিবলৈ বহুত আশা এটা আছে, সপোন এটা আছে মোৰ। কৰিম। জুবিনদাৰ দৰে যদি তোমাক কয় জুবিন দাই বিহু মঞ্চত গীত পৰিৱেশন কৰিবলৈ একেলগে, গীত মই তেনেকুৱা জনা নাই বাৰু। জুবিনদাৰ লগত নিমিলিবও পাৰে বা
নাজানিবও পাৰোঁ জুবিনৰ পৰা শিকিব লাগিব যদি বিচাৰে মই গান গাম পিছত এনেধৰণে অনুশীলন চলাই গৈছা যে আৰু কিবা ক'বা নেকি আগবাঢ়ি যাব খোজোঁ মোৰ এনেকুৱা ফাংচনত প্ৰগ্ৰেম আছে বাৰু আজিও চতিয়া কৰ্টি গাঁৱত আছে কৰি যাম তুমি অনুষ্ঠানো কৰা নেকি অঁ 2 এজেগাত কৰোঁ বাৰু এবাৰ প্ৰথম বালিজানত কৰিছিলোঁ 500 টকা এটা পইচা দিছিলে মোক সেইটো পইচাটোৱে মোক কেলে দিছোঁ মই নামঘৰত দি দিওঁ তেল কিনিবলৈ মই তেল কিনি দি দিলোঁ সেইটো কাৰণে কেনেকৈ অনুষ্ঠান অকণ কৰি ক'বা নেকি কেনেকৈ কৰা ষ্টাৰ্টিং চবকে ধন্যবাদ দিছোঁ মম দিছোঁ অনুষ্ঠান ভাল হওক অনুষ্ঠান আৰম্ভ কৰিম মই ডাইলগ দুটামান কৰিলোঁ মোৰ কোনো জাতি নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই কাণ চঞ্জঙা এই ছোৱালীজনীক ভাল লাগিছে খালি বেলেগ একো লগা নাই ধেৰ প্ৰেম কৰিছিলোঁ 7জনীমান গাৰ্লফ্ৰেণ্ড আছিলে মোৰ জে বি কলেজত এই ডাইলগবিলাক জুবিন গাৰ্গৰ প্ৰতিটো ডাইলগ এনেকৈ মনত ৰখাটো ইমান সম্ভৱো নহয় কেনেকৈ কেনেকৈ তুমি জুবিন গাৰ্গৰ প্ৰতিটো ভিডিঅ' চোৱা অনুশীলন কেনেকৈ কৰা মানুহ যদি ভাল পাওঁ চব মনত থ'বই লাগিব কথাটো সেইটো বহুত ইমান সময় দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ শেষত কেনেকুৱা কি ক'বা শেষত কি কৈ